নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ 5 তাৰিখে আৰু আজি হৈছে 6 তাৰিখ 6 তাৰিখৰ এটা মৰ্নিং 10:30 11টা মান বাজিছে আৰু ঘটনাটো কি হ'ল মই আপোনাক কৈ আছোঁ যেতিয়া আগতে জয়েনিং বিলাক হৈছিল প্ৰথম অৱস্থাত তেতিয়া জয়েনিংত আপোনাক হ'ব কৰোনা টেষ্টৰ কোনো কাগজ নালাগিছিল বা কৰোনা টেষ্ট তেওঁলোকে ভিতৰতে কৰিছিল আৰু যেহেতু তাৰ পিছতে সকলোৰে কৰোনা টেষ্ট কৰা হৈ গ'ল সকলো সেভ হৈ গ'ল সকলো যিখিনি পজিটিভ আছিল তেওঁলোকক ট্ৰিটমেন্ট কৰি নেগেটিভ কৰি তেওঁলোকক পঠাই দিলে হেতু কাৰণে ইতিয়াৰ পৰা কি কৰিছে যিসকলে টেষ্ট নকৰাকৈ আহিব তেওঁলোকক কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা তেনেকুৱা ৰাখা নাই যাৰ কাৰণে আমি বাহিৰতে টেষ্ট কৰিব লাগিব আৰু হেতু কথা আমি আগতেকৈ গম পোৱা নাছিলো যেহেতু এপইন্টমেন্টত হেতু কথা মেনশন নাছিলে আৰু আহি পোৱাৰ পিছত যেহেতু আমি গম পালো যে ভিতৰত গলে আমাৰ অলপ অসুবিধা হ'ব হেতু কাৰণে আমি জিএমচিএইচ ত টেষ্ট কৰি আহিলো টেষ্ট কৰি আহি আমি তাতে ভিতৰত নুখুমালো আৰু ৰিপৰ্ট লৈ আমি একেবাৰে খুমাম আৰু ৰিপৰ্ট আমাৰ বৰ্তমান আহি গ'ল 10টাত আমি ৰিপৰ্ট পাইছো মোৰ ৰিপৰ্ট নেগেটিভ আহিছে আৰু আমাৰ লগত আৰু এজন আছে মোৰ লগত হিয়ে মই এতিয়া আমি এন্ট্ৰি হ'ম আৰু এতিয়া 11টা মান বাজিছে 12টা মান বজাত আমি এন্ট্ৰি হ'ম আৰু সেই এন্ট্ৰি হোৱা এক্সিট হোৱা কথাটো মই আপোনাক কৈনো যদি এনেকুৱা ধৰণৰ কিবা ডিফেন্সৰ কথা থাকে তেন্তে এই কথাবিলাকত তেওঁলোকৰ যিটো নিয়ম বান্ধি থোৱা থাকে সেইটোৱে প্ৰযোজ্য আৰু এপইন্টমেন্টখনত যেহেতু কোভিডৰ কথা লিখা নাছিলে মোৰটো আৰএ মানে যিটো ৰেপিড টেষ্ট হয় ৰেপিড টেষ্ট হলে নহব ৰেপিড টেষ্টৰ আমাৰ কাগজ আছে তথাপি আৰটিপিচিআৰ লাগিব যিটো আমি জিএমচিএইচত কৰি লৈছো আৰু প্ৰাইভেটত কৰিবলৈ গলে যেহেতু পইচা লাগে হেতু কাৰণে আমি জিএমচিএইচত কৰি ললো যাতে আমি আজি ৰিজাল্টটো পাই যাওঁ আৰু আজি জয়েন কৰিব পাৰো তাতে ইমান অসুবিধা নাই আমি এদিন ইয়াতে হোটেলৰ ৰুমত থাকিলো হোটেলখনো খুব ধুনিয়া ইয়াতে ওচৰতে আৰু জোৰাবাটতে আমি বৰ্তমান আছো আৰু এতিয়া আমি তালৈ যাম এতিয়া সময় হৈছে আপোনাৰ 11টা বাজিছে আজি হৈছে 6 তাৰিখ আৰু মোৰ জাৰ্নিটো আপোনাক জনাই দিও ট্ৰেইনেদি আমি আহিলো অতি সোনকালে মই পালোহি 7:30 মানত আমি পালোহি গুৱাহাটী তাৰ পিছত আমি জিএমচিএইচত গলো জিএমচিএইচত গৈ আমি টেষ্ট কৰাই লৈ আহিলো যেহেতু বৰষুণ দি আছিল 5 তাৰিখে গোটেই দিনটো ইয়াতে বৰষুণত তিতিলো আৰু কাপোৰ অলপ ভিজিলে আহি পেলাই আমি ইয়াতে কাপোৰ শুকুৱালো ইয়াতে খালো বলো ইয়াতে আছো আৰু এই ৰুমতে আমি এটা দিন কটালো আৰু এতিয়া আমি তাতে যাম এই ফোৰ্সৰ কথা মই আৰু দুই এটা আপোনাক কৈ দিওঁ ইয়াতে যিবিলাক নিয়ম থাকিব সেই নিয়মবিলাক আপোনালোকে পালন কৰিব লাগিব যেনেকৈ ধৰি লওক মই যেটো ক'লো আপোনাক যেনেকৈ আমি টেষ্ট কৰি আহিব লাগিব তাতে তেনেকুৱা বেলেগ অপচন নাই আৰু হেতু কাৰণে আৰু ভিতৰত গলে বা বেলেগত থাকিলে আমাৰ অসুবিধা হ'ব হেতু কাৰণে আমি অকনমান আঁতৰলৈ গুচি আহিছো যাতে কৰোনা নহয় যাৰ কাৰণে মই দুই এজন লোকে কমেন্ট কৰিছিলে যে আমি স্যানিটাইজাৰ লৈছো না এইটো দেখিছে এইটো মই এতিয়া দেখিছে কিমানখিনি মাৰি দিলো মানে এইটো আমি স্প্ৰে কাৰণে মই লৈ আহিছো যাতে যিবিলাক বাটত আমি বস্তু সুইছো বা ব্যাগ বিলাকত আমি স্প্ৰেটো মাৰিব পাৰো এতিয়া মই যিবিলাক গাইড আহিছো গাইড আমি আহোতে এনেকৈ স্প্ৰে মাৰি আহিছো ব্যাগ বিলাকত মই স্প্ৰে মাৰিছো এই স্যানিটাইজাৰটো খুবেই জৰুৰী যেহেতু কোভিডৰ সিচুৱেচন কেনেকুৱা চলি আছে আপোনালোকে গম পাইছে আৰু কেনেবাকৈ যদি মোৰ এতিয়া কৰোনা পজিটিভ আহি গল হয় তেন্তে মই জিএমচিএইচত থাকিব লগা হল হয় ইমান অসুবিধা নাই কোভিড ইমান ডাঙৰ বেমাৰ নহয় তো আপুনি ঠিক কৰিব পাৰিব যদি আপোনাৰ বেলেগ অসুবিধা একো নাই হেতু কাৰণে স্যানিটাইজাৰ সকলে ইউজ কৰক যাতে এই ভাইৰাছটোৰ পৰা আপুনি বাচি থাকিব পাৰে আৰু লগতে মই মাস্ক লৈ আহিছো N95 মাস্ক মই লৈ আহিছো আৰু এইখন মাস্ক লাগিব তাত এন্ট্ৰি কৰোতে আৰু মোৰ পকেটতো এখন আছে মোৰ বেগতো আৰু দুখন মান আছে হেতু কাৰণে বাকি মই যিখিনি লাগতে সেইখিনি আনিছো স্যানিটাইজাৰ মোৰ লগত আছে বাকি এতিয়া আমি মোবাইল গোটেখিনি চাৰ্জ দিয়া হৈ গ'ল এতিয়া আমি উলাম আৰু ইয়াপা মই বেগ চেক পেকিং কৰি হৈ গ'ল লগৰজন আহি আছে গাড়ী লৈ তাতে আমি উঠি পেলে যাম আৰু এটা কথা আপোনাক কৈ দিওঁ তাৰ ভিতৰত গৈ মই ভিডিও বনাব পাৰো নে নোৱাৰো হেতু মই কনফাৰ্ম নহয় তাতে আমি যিসকল ছাৰ থাকিব বা মেডাম যিসকল থাকিব তেওঁলোকৰ সৈতে মই পাতি লম যদি পাৰো সুবিধা যদি পাৰো তেওঁলোকক মই সুধি লম আৰু বৰ্তমান মই এজন আসাম ৰাইফলৰ দাদাৰ সৈতে কথা পাতি আছিলো তেওঁ ফোন কৰি পেলাই শুভেচ্ছা জনাইছে যে ভালে কৰিলে এনেকুৱাত আহিছে আৰু যিখিনি কাম কৰি আছে সেইখিনি তেওঁ খুব ভাল পাইছে মইও তেওঁক ধন্যবাদ জনাইছো যে তেওঁ খবৰটো ললে আৰু যথেষ্ট আমাৰ সিআৰপি হক বা ডিফেন্সৰ যিসকল লাইনৰ আছে তেওঁলোকে মোক যথেষ্ট সংখ্যক লোকে মেছেজ কৰিছে আৰু আপোনাক সবে যিখিনি মোক মৰম দিছে মই এইখিনি মৰম কেতিয়াও পাহৰিব নোৱাৰিম মই চাকৰি কৰিব পাৰো বা মই চাকৰি পাও নে নাপাও এটা কনফাৰ্ম যেহেতু নহয় তথাপিও আপোনাকৰ যিখিনি মৰমে মোক মানে আপলোড কৰিছে মই এইখিনি কেতিয়াও পাহৰিব নোৱাৰিম আৰু অসমীয়াৰ কাৰণে বা অসমৰ কাৰণে মই যিখিনি কৰিছিলো সেইখিনি মই যিমান পাৰো কন্টিনিউ কৰিবলৈ চেষ্টা কৰিম যদি ভগৱানে মোক ভালে ৰাখে তেন্তে মই আগলৈ যথেষ্ট কিছুমান কথা চিন্তা কৰি আছো মনতে যদি পাৰো মই সেইবিলাক কৰিবলৈ চেষ্টা কৰিম আৰু এতিয়া আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ মেডিকেলটো ঠিক হয় তাৰ পিছত যাতে মই ট্ৰেইনিংলৈ যাব পাৰো আৰু মেডিকেল বুলি ক'লে সচৰাচৰ সকলোৰে ভয় লাগে যদিও মই ডিএমই ফিট আছিলো মানে মই এবাৰতে মেডিকেল পাছ কৰিছো মোৰ কোনো ধৰণৰ ৰিমেডিকেল হোৱা নাই আৰু তাৰ আগতে মই জীৱনত কেতিয়াও ডিফেন্সৰ মেডিকেল দি পোৱা নাই তথাপিও মই এবাৰতে ফিট হৈছো যেটো আমি কাম কৰি থকা মানুহ একাৰণে আমাৰ অকনমান বেমাৰ জাবিলাক কম আপোনালোকে দেখিছে আমি যথেষ্ট কামৰ লগত জড়িত আৰু মই নিজে কাম নকৰিলো মই ঘৰত এনে নাথাকো মই কিবা নহয় কিবা কৰি থাকো হয়তো মোৰ ভিডিও কাম চলি থাকিব পাৰে বা বেলেগত মই ভিডিও বনাব যাব পাৰো বা নিজৰ ঘৰতে দুই এটা কাম আমি কৰিব পাৰো হেতু কাৰণে আৰু এবাৰ বিশ্ব পৰিবেশ দিব 5 জুনত গ'ল মই গছপুলি লগাব নোৱাৰিলো হেতু কাৰণে মনটো বেয়া লাগি আছে মই আগতে যথেষ্ট গছপুলি ঘৰত লগাই ৰাখিছো আৰু মই 5 জুনত লগোৱা নাই মই আহাৰ দুদিনমানৰ আগত মই দুটা চন্দন পুলি লগাইছো আৰু এটা কৰদৈ পুলি লগাই থৈ আহিছো ঘৰত আৰু বেৰা দি থৈ আহিছো লগতে মই ঘৰত থকা মানুহক কৈ আহিছো যে এইকেইটা প্ৰটেকচন দি ৰাখিবৰ কাৰণে আৰু যথেষ্ট গছপুলি মোৰ ষ্টক আছে এইবিলাক মই গৈ পেলাই লগাম যদি সময় পাওঁ আৰু যেতিয়া সময় পাওঁ আপোনাক জনাম
আৰু এনেকৈ মই ইনফৰমেশ্যন কেইটামান আপোনালোকক দি যাম প্ৰতিটো ভিডিঅ' মই কিবা নহয় কিবা এটা ইনফৰমেশ্যন থাকিব সেইটো কাৰণে ভিডিঅ'খিনি আপোনালোকে যিসকলে শ্বেয়াৰ কৰিছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়াও বহুত পাৰ্চেণ্ট মানুহে আমাক ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব যদি আমাৰ কামবিলাক আপোনালোকে ভাল পাইছে আৰু মুৰ্গী হওক হাঁহ হওক গৰু হওক ছাগলী হওক বাকী যিকেইটা জীৱ জন্তু আছে এইকেইটা পালনৰ মই গোটেইকেইটাৰে কোৰ্চ বনাই ৰাখিছোঁ কোনো চিন্তা নাই আপুনি যেতিয়া আৰম্ভ নকৰক কিয় মোৰ ভিডিঅ'কেইটা আমাৰ চেনেলৰ ভিডিঅ'কেইটা যদি আপুনি অকণমান চাই লয় এটা আপুনি আইডিয়া পাই যাব সেইটো কাৰণে বাকী এতিয়া আৰু বেছি সময় নকটাওঁ ইয়াতে মোৰ চেনিটাইজাৰ মাস্ক মোবাইল গোটেইখিনি মই ৰেডি কৰি ৰাখিছোঁ আৰু লগৰজনো আহিব তেওঁ মোৰ লগৰে হয় আমি দুজনে বৰ্তমান জইন কৰিম আৰু যিসকল এতিয়াৰ নেক্সট যিসকলে জইন কৰিব বা বেলেগ বেলেগ ফ'ৰ্চত যিসকলে জইন কৰিব তেওঁলোকে পাৰিলে ভেকচিন লৈ ল'ব নহ'লে RT-PCR টেষ্ট কৰি ল'ব লাগিব আৰু RT-PCRৰ ভেলিডিটি ইয়াত কোৱা মতে 72 আৱাৰ্ছ 72 ঘণ্টালৈকে ইয়াৰ ভেলিডিটি থাকে তাৰ ভিতৰত আপুনি টেষ্ট কৰা হ'ব লাগিব আৰু বৰ্তমান এই কৰোণা কালে আমাক ইমানেই মানে বৰবাদ কৰিছে কি ক'ম আৰু উপায় নাই আমাৰ যেহেতু জইনিং বহু বছৰ মানে যোৱা বছৰেই হোৱা কথা আছিলে যোৱা বছৰ নহ'ল তাৰ এইবছৰ গ'ল এইবছৰ গৈও এতিয়া প্ৰায় আধা বছৰ গুচিয়ে গ'ল আৰু ট্ৰেইনিং এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই সেইটো কাৰণে কৰোণাৰ কাৰণে আপোনালোকে বাচি থাকিব লাগিব আৰু মানুহ থাকিলেহে সেইকাৰণে জীৱ থাকিলেহে বাকীখিনি কাম হ'ব সেইটো কাৰণে কৰোণাৰ পৰা আমি বাচি থাকিব লাগিব যাৰ কাৰণে আপোনালোকে চেনিটাইজাৰটো মাষ্ট বি ইউজ কৰিব লাগিব সেইটো কাৰণে আৰু যিসকলে কৰোণা নাই বুলি ভাবি আছে তেওঁলোকৰ কাৰণে মই কৈ দিওঁ কৰোণা হ'লে আপোনাৰ যিখিনি প্ৰব্লেম হ'ব কৰোণাত আপুনি মৰে নে নমৰে সেইটো ঠিক ডাঙৰ কথা নহয় কিন্তু কৰোণা হোৱাৰ পিছত আপোনাক যথেষ্ট কিছুমান কথাই আপোনাক অশান্তি দিব যিখিনি অশান্তি মই আপুনি পোৱাটো নিবিচাৰোঁ সেইটো কাৰণে আপুনি ছেফ হৈ থাকিব চেনিটাইজাৰ ইউজ কৰিব মাস্ক লগাই থাকক ইমান অসুবিধা নাই এইটো আমাৰ আদত হৈ যাব বাহিৰতো তেনেকৈ চলি আছে এতিয়া যিহেতু চাইনা এতিয়া মানে কবলত আহি গ'ল তেওঁলোকৰ তাতে এতিয়া কৰোণা কেছ নাই সেইটো কাৰণে আমিও যদি মাস্ক আৰু চেনিটাইজাৰ ইউজ কৰোঁ আমিও অতি সোনকালে ইয়াৰ পৰা মুক্তি লাভ কৰিব পাৰিম আৰু এই কথাটো মই এটা কাৰণেই কৈছোঁ ইয়াতে চবতকৈ বেছি লোকচান হৈ আছে আমাৰ যিসকল সৰু সৰু ব্যৱসায়ী তেওঁলোকৰ যথেষ্ট লোকচান হৈ আছে আৰু যিসকলে কমকৈ খেতি কৰিছে বিক্ৰী কৰিব পৰা নাই বজাৰৰ অভাৱত সেইটো কাৰণে মই কৈছোঁ যদি আপোনালোকে এইখিনি কথা মানি চলে চৰকাৰৰ কথা বা বেলেগৰ কথা বাদ দিয়ক আপুনি নিজেই ছেফ হৈ থাকক তাৰপিছত আমি ব্যৱসায় আৰম্ভ কৰিব লাগিব আৰু সৰু সৰু ব্যৱসায়সকলৰ যাতে লোকচান নহয় সেইটো কাৰণে আমি মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰি অতি সোনকালে কৰোণাটো নিশেষ কৰি তেওঁলোকৰ ব্যৱসায়টো আকৌ ঘূৰাই আনিব লাগিব সেইটোৱে আমাৰ লক্ষ্য হ'ব লাগে বৰ্তমান আৰু যিসকলে খেতিৰ সৈতে জড়িত হৈ আছে আপোনালোকে কামবিলাক কৰি যাব আৰু মই যেতিয়াই পাৰোঁ আপডেট আপোনালোকক জনাম মোৰ মাছৰ কাৰণে এজন স্পেচিয়েল মই ৰাখিছোঁ মোৰ মেম্বাৰ তেওঁৰ সৈতে আপুনি মাছৰ কথা পাতিব পাৰিব হাঁহৰ পোৱালি লাগিলে আপুনি হাঁহৰ পোৱালিও পাই যাব সেনেকুৱা মানুহ মোৰ লগত আছে মেম্বাৰ আছে আৰু মাছৰ আমি অল আছাম ডেলিভাৰী কৰি আছোঁ যিসকলক লাগে এই নাম্বাৰটোত যোগাযোগ কৰিব মই ডেছক্ৰিপশ্যনত দি দিছোঁ সেই নাম্বাৰটোৰ সৈতে তেওঁ লগত পাতি ল'ব আৰু আমি ভাল কোৱালিটি মাছ দিছোঁ 5 তাৰিখে আমাৰ 5 তাৰিখে আমি মাজুলীত মাছ দিছোঁ আজি ডেলিভাৰী হৈছে ৰাতি সেইটো কাৰণে যদি আপোনাকো লাগে তেন্তে আমাৰ সৈতে যোগাযোগ কৰি ল'ব আৰু এনি প্ৰব্লেম হ'লে মোৰ পেজত মেছেজ কৰিব মোক যদি আপোনালোকে নাম্বাৰত ফোন কৰিলে হয়তো নাপাব পাৰে মই সকলোৰে ফোন ৰিচিভ কৰিব নোৱাৰিম যিহেতু মই ভিডিঅ'ত থাকিম সেইটো কাৰণে মোৰ পেজত আপোনালোকে মেছেজ কৰিব বা মোৰ ফেচবুক আইডিত মেছেজ কৰিলেও হৈ যাব আৰু ফেচবুক পেজৰ লিংক মই ডেছক্ৰিপশ্যনত দিয়া আছে তাতে গৈ আপোনালোকে মোক মেছেজ কৰিব পাৰে আৰু মই যিমানখিনি পাৰোঁ সকলোকে জনাইছোঁ যিমানখিনি পাৰোঁ জনাইছোঁ আৰু আমি যিখিনি ভুল কৰিছিলোঁ বা আমি যিখিনি কথা জানা নাছিলোঁ সেইখিনি কথা আপোনালোকে মোৰ চেনেলৰ যোগেদি গোটেইখিনি তথ্য পাই যাব তাৰ কাৰণে আপ টু ডেট হৈ থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো বজাই ল'ব আজি ভিডিঅ'টো ইমানেই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপোনাৰ দিনটো শুভ হওক